हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल ঐতিহ্য অসম। আজি ওলাইছো জাজি নন্দনবনলৈ আহিব আমাৰ জুবিন দা আহিব আজি তাত আমি ভলন্টিয়াৰ কৰিম আৰু জানে জুবিন দাক মই বহুত ভাল পাওঁ। জুবিন দাক মই ভগৱান বুলি ভাবো। আজি তেখেত আহিব আজিলে আগত চালোগে বাৰু প্ৰগ্ৰেম শিৱসাগৰ চালোগে দুবাৰ হ'লেও আজি ওলাইছো ওচৰতে আহিব। জেগাটুকুৰা বহুত সৰু গতিকে সকলো দল সংগঠনক খবৰ কৰিছে ভলন্টিয়াৰ কৰিবৰ কাৰণে। তো আমি ওলাইছোঁ সংগঠনৰ ফালৰ পৰাই তাত ভলন্টিয়াৰ কৰিমগৈ। তো ব'লক কি হয় দেখাম। তাত ইমান অকণমানি জেগাত জুবিন দাই কেনেকৈনো প্ৰগ্ৰেম কৰে, কিমান মানুহ হয় চব দেখাম। তো ব'লক যাওঁ। আৰু মোৰ লগত অমলান যাব, অমলানক মই উঠাই ল'মগৈ। ব'লক। আৰু অমলানৰ ঘৰ পাই গ'লো। সেইটো সি ওলাই আছে, ব'লক ভিতৰলৈ যাওঁ। আৰু মেইন কথাটো আজি জেগাটো বহুত সৰু, তো সেইকাৰণে জানে জুবিন দা প্ৰগ্ৰেমত কিমান মানুহ হয়। একদম লেতেৰা কাপোৰ পিন্ধি লৈছোঁ। আহোঁতে এইটো বোকাই লুটি হৈ আহিব। জোতা ফটা জোতা লগাই লৈছোঁ। তো অমলানৰ ঘৰ পাই গ'লোহি, সি ওলাই আছে। যাম আৰু এতিয়া পৰা অমলানক উঠাই দিলোঁ। আমি এতিয়া গৈ আছোঁ। ই খালি অলপ ধুনীয়া হৈ ওলাইছে, আহোঁতে এই গম পাব কেনেকুৱা হ'ব। মোৰ দেখিছে নাই গোটেই। ব'লক এতিয়া গৈ থাকোঁ। আৰু আমাক তাত কাৰ্ড দিছে, যিহেতু আমি ভলন্টিয়াৰ কৰিম। কাৰ্ডটো দেখাই দিছোঁ এইটো। তো তাত লগামগৈ দিয়ক আৰু লাজো লাগে। মই বজাৰ লৈ লৈছোঁ গোটেই ধুনীয়াকৈ নাম চাম লিখা আছে। এতিয়া যাওঁ ব'লক, তালৈকে যাওঁ। কি হয় দেখাই থাকিম আৰু চব। এয়া আহি আছোঁ তুমি যোৱাবাৰী পাইছোঁহি। জুবিন দা আহিব। বেলেগ ফুট লাগিছে মোৰ। জয় জুবিন দা। তিনিটা বজাতে 3টা বাজি গ'ল বাৰু। আহি আছোঁ বাইকখনে মানুহঘৰতে থৈ ল'লোঁ। বাইকখন খোজকাঢ়ি গৈ আছোঁ। এতিয়া পাই যামগৈ এতিয়া অকণমান দেৰি পিছতে। মাই গড, ফাইনেলি পাই গ'লোহি। জুবিন দা আহিবলৈ পোৱা নাই। আকাশৰ বৰষুণ আহিলেই, পূৰা বৰষুণ আহিছে। এতিয়া পাই গ'লোহি। তো ইয়াত প্ৰশাসনে 1000 ভলন্টিয়াৰ বিচাৰিছে। 1000 নাই বাৰু, 200-300মান আছে। তো জেগাটো বহুত ঠেক, দিগদাৰ হ'ব অলপ। মানুহটো জানেই জুবিন দা প্ৰগ্ৰেম কেনেকুৱা হয়। পূৰা বোকা ড্ৰেছটো এবাৰ বন্ধ কৰি ৰাখিছে। তো পাই গ'লোহি। জেগাটো বহুত অকণমানি দেখিছে। এইটো দিছ ইজ নন্দন বন। পুৰা এইটো জেগাটো বহুত অকণমানি হয়। এইটো খুব বেছি 300 মানুহ ধৰিব। আৰু এইটো পুৰা পানী পৰি আছে বোকা। এইখনেই নন্দন বন। জুবিন দা আহিব খাতিকে ষ্টেজটো কৰিছে সৰু, আৰু এইটো দেখিছে বেছি মানুহ নধৰে। সেইকাৰণে এইফালেও দি দিছে, এইফালেও মানুহ বহি চাব পাৰিব। পুৰা ৰাস্তা খুলি দিব। এইটো বেক চাইড, এইটো বেক চাইডেও মানুহ চাব পাৰিব অকণমান ধুনীয়াকৈ। আৰু এইখনেই হৈছে নন্দন বন। নন্দন বনৰ সৌন্দৰ্য চাওক। এইফালে পুৰা পানী পৰি আছে। গৈছে আৰু এইফালে পুৰা শিলৰ পৰা পানী পৰি আছে। চব পাহাৰৰ পৰা যেনেকে জুৰি বৈ আহে তেনেকুৱা পিছফালে বনাই থোৱা আছে। মানে দাদা পালেহি, জুবিন দা পালেহি। জুবিন দা আহি পালেহি। জুবিন দা এখন আছে। ভোক লাগিছে, কিবা এটা খাবলৈ আহি আছো ধাবাত। এমাল আছে, অমলান, বিকাশ আছে। এইটো বন্ধু আহি আছো, অমলানৰ বন্ধুৱে। তো আহি আছো, কিবা এটা খাই লওঁ, ভোক লাগিছে। দেখাই থাকিম জুবিন দা কেতিয়া উঠিব। পাৰিলে লগ কৰিবলৈ চেষ্টা কৰিম। চাই থাকো। এয়া ৰাতি নন্দন বন দেখাই দিছো সকলোকে। খানা খাবলৈ আহি আছো আমি ঘৰলৈ। অনলি ব্লগ। এয়া আমাৰ ইয়াত খানা চলি আছে। এইবোৰ লগৰ পাৰ্টনাৰ লগ পাইছে। খোৱা বেছি দেই। এয়া মই খাই লওঁ অকণমান, সেইকাৰণে ভৰিটো খাই দিছোঁ। আকৌ দেখাম। এয়া ভাতটো বাঢ়ি লওঁ। কি বাঢ়িলা? চব্জি করছে ভাতটো খাই লওঁ দেই, পিছত দেখাই আছো।
মানুহ হৈছে আৰু ইমান নাই হোৱা মই ওপৰত দেখাই দিছোঁ অলপ সময় পিছতে জুবিন দা উঠিব আৰু সময় আছে বাৰু এতিয়া 8টা বাজিছে জুবিন দা 1 বজাত উঠিব জুবিন দা উঠিব সন্ধিয়া পিছত তেওঁলোকৰ গাড়ীজন দিয়া উঠিছে ষ্টেজত দেখাই দিছোঁ জুবিন দা উঠিব সন্ধিয়া পিছতে ষ্টেজত মিউজিক টেষ্ট কৰিছে এতিয়া সকলোবোৰ দেখাই থাকি আপোনালোকক লাইভ বুলি Iya, Bali lagi. Iya. Ya Bali. Nanti Bali. বিহু লাগে বিহু আমি আৰু কাম কৰি আছো বহুত কাম কৰি তেনেকৈ কাম কৰি আছো নতুন চিনেমা কাম কৰি আছো স্ক্ৰিপ্টিং কৰি আছো ইয়াতে আছে বহুত আছে চ' হাত চাপ আছে কাৰণে চিনেমা বনাই যাম তুমি চিনেমা চাবলৈ লাগে বেলেগ কথা নহয় মই ঘৰতে বহি আছো প্ৰগ্ৰেম শেষ হ'ল জুবিন দা যাব ল'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু বেছি দেই বাই বাই